হয়, আমি এইটো বাইক ৰেলী যেহেতু আজি কৰিছোঁ, আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা আছে। যেনে আমাৰ এটা বহুত ডাঙৰ এটা সমস্যা আছে। বিগত 1996 যিটো আমাৰ মাজত ক্লেছ হৈছিলে, সেই ক্লেছত আমাৰ মানুহবিলাকে বহুত মানুহ এতিয়ালৈকে শিবিৰতে আছে। এই শিবিৰত থকা মানুহবিলাকক ৰিহেবিলিটেশ্যন দিব লাগে, সেইটো আমি চৰকাৰক এই বাইক ৰেলীৰ যোগেদি আমি শিকাই দিছোঁ। তাৰ লগতে আমাৰ চিজপায়াৰ গ্ৰুপ আমাৰ বহুত আছে। সেই চিজপায়াৰ গ্ৰুপহঁতক অকল বহাই থৈছে, কোনো আলোচনা নকৰে। মই এই বাইক ৰেলী দি মই চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, যাতে অতি সোনকালে সিহঁতৰ লগত এটা শান্তিপূৰ্ণ এটা বৈঠক কৰে আৰু শান্তি আলোচনা কৰে আৰু এটা চুক্তি যাতে স্বাক্ষৰ কৰে। সেইটোৱে মই এইটো বাইক ৰেলী দি মই শিকাই দিছোঁ। আজি চিৰাং জিলা আশা বাইক ৰেলী লোৱা হৈছে। এইটোৰ কাৰণে কেন্দ্ৰীয় কমিটিয়ে নিৰ্দিষ্ট মৰ্মে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অল অসম বিশেষত আমি বাইক ৰেলী নিৰ্দেশ দিছে আৰু আমি এই মৰ্মে আজি চিৰাং জিলা বাইক ৰেলী কৰিছোঁ। আৰু বাইক ৰেলী এইটো কাৰণে কৰিছোঁ যে বিগত দিনৰ পৰা আমাৰ দীৰ্ঘদিনীয়া দাবী, আদিবাসীসকলৰ দীৰ্ঘদিনীয়া দাবী আছে। সেই দাবী হৈছে ST ভূমি পট্টা। এইটো আজিলৈকে চৰকাৰে প্ৰদান কৰি দিয়া নাই। সেই ক্ষেত্ৰত আমি বাইক ৰেলী কৰিছোঁ আৰু চৰকাৰক এই বাইক ৰেলীৰ যোগেদি আমি সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক ইলেকশ্যনৰ আগত, বিধানসভা ইলেকশ্যনৰ আগত তথা অসমৰ আদিবাসীসকলক জনজাতিকৰণৰ লগতে ভূমি পট্টা প্ৰদান কৰাৰ আমি অনুৰোধ কৰিছোঁ, চৰকাৰক অনুৰোধ কৰিছোঁ। কিয়নো বিগত 5 বছৰ তথা কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ তথা ৰাজ্য চৰকাৰ, বিজেপি চৰকাৰ থকা সত্ত্বেও আমি আজি আদিবাসীসকলক জনজাতিকৰণৰ পৰা বঞ্চিত হৈ আছে। যে বিগত 5 বছৰ আগতে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে গাদী পালে আমি সোনকালে ষ্টিকৰণ কৰিম বুলি তেনেকুৱা আশা দিছিল। কিন্তু আজিলৈকে তেনেকুৱা আমাক আদিবাসীসকলক আজিলৈকে ষ্টিকৰণ কৰা নাই। সেইকাৰণে আমি এই বাইক ৰেলী চিৰাং জিলাত বাইক ৰেলী কৰিছোঁ আৰু চৰকাৰক আমি অনুৰোধ কৰোঁ যে অতি শীঘ্ৰে আমাক আদিবাসীসকলক যাতে ষ্টিকৰণ তথা ভূমি পট্টাটো দিয়ে। যদি বিধানসভা ইলেকশ্যনৰ আগত যদি আমাক ষ্টিকৰণ নকৰে, তেতিয়াহ'লে পৰৱৰ্তী আমি ইয়াতকৈ আৰু জংগী আন্দোলন কৰিম বুলি আমি প্ৰতিজ্ঞা লৈছোঁ। ষ্টিকৰণটো বিজেপি চৰকাৰ হোৱাৰ পিছত 6 মাহৰ পিছতে ষ্টিকৰণ দিব বুলি কৈছে। আজি 5 মাহ উকলি গৈছে। কেন্দ্ৰীয় চৰকাৰত বিজেপি চৰকাৰ আছে, ৰাজ্য চৰকাৰো বিজেপি চৰকাৰ আছে। আজিলৈকে আদিবাসীসকলক ঠগবাজি কৰি আছে। সেইকাৰণে এনেকুৱা ঠগবাজি কেতিয়াও নচলিব। আৰু যদি এনেকুৱা ঠগবাজি কৰে, তেতিয়াহ'লে আমি পৰৱৰ্তী ইলেকশ্যনত তথা বিধানসভা ইলেকশ্যনত আমি প্ৰত্যুত্তৰ দিম বুলি আদিবাসীয়ে সজাগ হৈ আছে। কেইদিনমান আগত দেখা গৈছে যে ভূমি পট্টা দিছে BTC চৰকাৰৰ পৰা। এই বিষয়ত আপোনালোকে মাটি পট্টা পোৱা নাই নেকি? কেইদিনৰ আগত BTC ইলেকশ্যনৰ আগত কিছু ভূমি পট্টা দিছে, কিন্তু এতিয়ালৈকে ৰৈ আছে। এই বাকী থকা সকলক অতি শীঘ্ৰে যাতে এতিয়া বৰ্তমানৰ চৰকাৰ যিটো BTR চৰকাৰ, সেই চৰকাৰে যাতে সোনকালে ভূমি পট্টা যিবিলাকে ৰৈ আছে, বাকী আছে, সেইবিলাকক সোনকালে দিয়াৰ কাৰণে BTC চৰকাৰক অনুৰোধ কৰা হৈছে।